My name is Dibajyoti Hazarika from Nagaon, Assam. Welcome to my channel Mathematics Point. আজি বিষয়বস্তু হৈছে ত্ৰিকোণমিতিত আমি পাঁচটা ভ্যালু পাওঁ 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী তাৰমানে আমাৰ ইয়াত 30 লগত 60 এর একটা রিলেশন আছে আমি ডিসকাশন কৰিবলৈ গৈছো 30 ডিগ্ৰী এংগেলটো 30 ডিগ্ৰী এংগেলটো প্ৰথমতে কৰিব যাওঁতে আমি কি কৰিব লাগিব প্ৰথমতে এটা 30 ডিগ্ৰী এংগেলযুক্ত এটা ৰাইট এংগেল ট্ৰায়াঙ্গল কনস্ট্ৰাক্ট কৰি ল'ব লাগিব তেনেহলে আমি ইয়াত কিমান পাইছো থিটাৰ মান 30 ডিগ্ৰী এয়া 30 ডিগ্ৰী তাহলে আমি ও পি এম এটা right angle triangle जो m और मान 90 डिग्री m is right angle তাহলে আমি তো প্রথম এটো আমি জ্যামিতিক ব্যাখ্যা দিবলৈ গৈছো জ্যামিতিক ব্যাখ্যা দিবলৈ যাওতে আমি কি কৰিব লাগিব pm is extended to n such that pm is equal to mn. Let pm is equal to x. pm is equal to কিমান x. তেনেহলে যেহেতু pm আৰু n ৰ মান সমান তেনেহলে এইখিনিৰ মানো কিমান হ'ব x এ হ'ব আৰু এটা জয়েন কৰা হ'ল o n এটা টোটাল pn ৰ মান কিমান হ'ব pn ৰ মান x plus x is equal to twice x আর যেহেতু এটো 30 ডিগ্রি অ্যাঙ্গেল এটো কিমান হ'ব এটো 90 এটো আমাৰ হ'ব 60 এতিয়া ট্রায়াঙ্গেল OPM congruent ট্রায়াঙ্গেল OMN কি কারণে PM is equal to MN কিমান পাও pm is equal to mn পাও pmo is equal to আমি কিমান পাও pmo is equal to omn is equal to আমাৰ কিমান পাও 90 ডিগ্ৰী আৰু om is equal to om তেনেহলে সাইড এঙ্গেল সাইড অনুকৰি সাইড এঙ্গেল সাইড অনুকৰি দুটা ট্রায়াঙ্গেল কি হ'ব কনগ্ৰুয়েন্ট হ'ব তা কনগ্ৰুয়েন্ট হলে আমি কিমান পাম OPM is equal to ONM যেহেতু OPM ৰ মান 60 ডিগ্ৰী তেনেহলে ON ৰ মান কিমান হ'ব 60 ডিগ্ৰী therefore OPN is an equilateral triangle. OPN is an equilateral triangle. Therefore, OP is equal to ON is equal to PN. is equal to twice x. P is equal to ON is equal to PN is equal to কিমান পালো twice x. এতিয়া OPM ত্ৰিভুজটো আমি কাটি লওঁ তাহলে OPM ত্ৰিভুজটো কাটি ললে আমি এটো পাম OPM এটো কিমান আছিল PM is equal to আমাৰ কিমান আছিল x এটো কিমান আছিল twice x তেনা এটো কিমান 90 ডিগ্ৰী তেনালে OPM এটা ৰাইট এংগেল ট্ৰায়াঙ্গল ইয়াত আমি পাইথাগোৰাছৰ সূত্ৰটো ইমপ্লিমেন্ট কৰিব পাৰো এতিয়া পাইথাগোৰাছৰ সূত্ৰ মতে কি হ'ব OP স্কয়াৰ is equal to OM স্কয়াৰ plus PM স্কয়াৰ তাহলে OP স্কয়াৰ মান কিমান পাও twice x হোল স্কয়াৰ আৰু OM ৰ মানটো আমি নাজানো OM স্কয়াৰ PM স্কয়াৰ is equal to x স্কয়াৰ তাহলে এটো কিমান হ'ব 4x স্কয়াৰ OM স্কয়াৰ ইপিনে প্লাস x স্কয়াৰ টো ইপিনে আহিলে কিমান হ'ব মাইনাস হ'ব 4x square minus x square is equal to কিমান হ'ব 1 square তাহলে m square is equal to আমি কিমান পাম 3x square তাহলে m is equal to আমাৰ হ'ব root over 3x square that means root 3x তাহলে m ৰ মান কিমান পালো root 3x
তাহলে আমি sin 30 যেহেতু থিটাৰ মান কিমান আছিল 30 ডিগ্ৰী তাহলে sin 30 ডিগ্ৰী ইকুৱেল টু আমি কিমান পাম perpendicular to hypotenuse p by h that p মান কিমান perpendicular মান কিমান x আৰু hypotenuse ৰ মান twice x x এটা গল তাহলে sin 30 ইকুৱেল টু আমি কিমান পালো হাফ আৰু cos 30 কিমান হ'ব cos 30 হ'ব base to hypotenuse তাহলে বেসৰ মান কিমান পাইছো √3x আৰু হাইপোটেনিউছৰ মান পাইছো twice x তাহলে আমাৰ কিমান হ'ব √3 by 2 আৰু tan 30 মান কিমান হ'ব perpendicular to base তাহলে আমি perpendicular to the p মান কিমান x আৰু বেসৰ মান কিমান হ'ব √3x তাহলে x কাটা গ'ল 1/√3 যেহেতু tan theta reciprocal cot 30 ডিগ্ৰী cot theta tan theta reciprocal হৈছে cot theta তাহলে ইয়াৰ আমি reciprocal আমি কিমান হ'ব হত কৰিলে √3/1 that means √3 আৰু cos sec cos আৰু sec ৰ ৰিলেচন টো হৈছে cos ৰ reciprocal হৈছে sec টো আমি কিমান পাম cos ৰ reciprocal 2/√3 আৰু cosec 30 sin 30 reciprocal তাহলে আমি কিমান পাম 2 পাম এটা গুটি কিটা কৰা হ'ল 30 ডিগ্ৰী এংগেল টো কমপ্লিট কৰা হ'ল থ্যাংক ইউ